মোৰ ইয়াতে বিভিন্ন কামত সহায় সহযোগ কৰিবলৈ দুগৰাকী নেপালী সম্প্ৰদায়ৰ নেপালী মহিলাই কাম কৰে। এগৰাকী হৈছে মায়া আৰু এগৰাকী হৈছে বিনু। মায়া আৰু বিনুৰ কথা এইকাৰণেই কৈছোঁ যে সিহঁতে আপোনাৰ বেছিভাগ সময়তে হাঁহি থাকে, গান গাই থাকে, আৰু সিহঁতক দেখিলে আচলতে জীৱনটোক কেনেধৰণে আমি উদযাপন কৰিব লাগে বা জীৱনটোত ঘটি থকা বিভিন্ন নৈৰাতক কথাবোৰ কেনেকৈ পাহৰি থাকিব পাৰি সেই বিষয়ে জানিব পাৰি। সিহঁতে ইমান বেছি দুখ আছে, সিহঁতৰ দুখীয়াও হয়, টকা পইচানো কেইটা পায়, কিন্তু সিহঁতৰ হাঁহি দেখিলে আপুনি আচৰিত হৈ যাব। আজি সিহঁতৰ কথা এইকাৰণেই কৈছোঁ, সিহঁতে এটি গীত গাই আছিলে আৰু সেই গীতটো শুনি মই আচৰিত হ'লোঁ। এটা গীত আছে আমাৰ লোকগীত, ও প্ৰাণ গোপাল পাতিলা মায়াৰে খেলা, ও প্ৰাণ গোপাল, ঠিক এনেকুৱা ধৰণৰ এই গীতটোৰ কথা মনত পৰিল সিহঁতৰ মুখত শুনা এটা গীতৰ পৰা। গোপাল তিনি नै নন্দলাল, তিনি नै শ্ৰী নন্দলাল, হৰি তিনি नै শ্ৰী নন্দলাল, गोपिनीका सोरै बडा सारी, कृष्णजीले लुकाएछन् पकै पका पारी, हरि कृष्ण गोपाल तिमी नै नन्दलाल, तिमी नै श्री नन्दलाल, हरि तिमी नै श्री नन्दलाल, दबै चोर्यौ छोरा साहे गोपिनीलाई रुहाएरै छाड्यौ, हरि कृष्ण गोपाल तिमी नै नन्दलाल, तिमी नै श्री नन्दलाल, हरि तिमी नै श्री नन्दलाल, गोपिनीका सोरै एउटा सारी, कृष्णजीले लुकाएछन् पकै पका पारी, हरि कृष्ण गोपाल, जय कृष्ण गोपाल तिमी नै नन्दलाल, तिमी नै श्री नन्दलाल, हरि तिमी नै श्री नन्दलाल, मखान सबै चोर्यौ छोरा साहे गोपिनीलाई रुहाएर छाड्यौ, हरि कृष्ण गोपाल, जय कृष्ण गोपाल तिमी नै नन्दलाल, तिमी नै श्री नन्दलाल, बलहरका छोरा तिमी वासुदेव। মই ৰমেন বৰুৱাৰ সৈতে কথা পাতিছিলোঁ, সংগীত পৰিচালক ৰমেন বৰুৱাৰ সৈতে, আৰু প্ৰসংগক্ৰমে তেখেতৰ পৰিয়ালৰ কথা কৈছিল। তেখেতে কৈছিল যে তেওঁলোকৰ পৰিয়ালত আপোনাৰ একাধিক ল'ৰা ছোৱালী আছিলে, ভাই ভনী বহুতো আছিলে, আৰু তেওঁলোকৰ কাৰণে মাকে ভাত সাজি থৈছিলে আৰু ভাতবোৰত লেবেল লগাই থৈছিলে, ৰমেন, দীপেন, ব্ৰজেন, এনেধৰণে। এতিয়া কথাষাৰ হ'ল যে তেখেতে কৈছিলে যে মাকে বিভিন্ন ধৰণৰ কাম কৰিছিলে আৰু বিভিন্ন ধৰণৰ কামৰ মাজতে আপোনাৰ শালখনো আপোনাৰ বৈছিলে, শালত বহিছিলে, কাপোৰ বৈছিলে, আৰু তেতিয়া তেখেতে এটা গীত গাইছিল, সেইটো হৈছে এ প্ৰাণ গোপাল পাতিলা মায়াৰে খেলা। এই গীতটো অসমীয়া এখন বোলছবিত দিয়া হৈছিলে, আৰু কথাষাৰ এনেকুৱা ধৰণৰ যে
সেই গীতটো আপোনাৰ গোৱাইছিলে মোৰ বোধেৰে অনিমা চৌধুৰীৰ দ্বাৰা ৰমেন বৰুৱাই চিনেমাখনৰ কাৰণে। আৰু কটন কলেজৰ এক সংগীত প্ৰতিযোগিতাত ৰমেন বৰুৱা বিচাৰক হিচাপে গৈছিলে আৰু তাত আৱিষ্কাৰ কৰিছিলে অনিমা চৌধুৰীক, আৰু পৰৱৰ্তী সময়ত অনিমা চৌধুৰীৰ মুখেৰে সেই গীতটো গোৱাইছিলে। এতিয়া মোৰ মনলৈ অহা কথাষাৰ হ'ল যে মায়া বা বিনুৱে যিটো গীত গাইছে সেই গীতটোৰ সৈতে আমাৰ এই প্ৰাণ গোপাল পাতিলা মায়াৰে খেলা সেই গীতটোৰ মাজত সুৰৰ সামঞ্জস্য দেখা পাইছোঁ। আৰু মোৰ মনলৈ অহা কথাষাৰ হ'ল যে কেনেধৰণৰ হ'ব পাৰে, ক'ৰবাত ধৰক নেপালী লোকসংগীত এটাৰ পৰা সেইটো হ'ল নে অসমীয়াৰ পৰা নেপালী লোকসংগীতটো প্ৰভাৱিত হ'ল, আচলতে কি কথাষাৰ মই আপোনাৰ উলিয়াব পৰা নাই। এই সমগ্ৰ বিষয়টো মই আপোনালোকৰ মনৰ চোতাললৈ কঢ়িয়াই আনিছোঁ, আৰু মই ভাবোঁ যে এটা সাংঘাতিক বিষয় নহ'বও পাৰে, সেয়া পিছৰ কথা, কিন্তু এনেধৰণৰ কথাবোৰ লৈ হয়তো আলোচনা হ'ব পাৰে। এই ক্ষেত্ৰত যিসকলে সংগীতৰ খবৰ ৰাখে, গীত ভাল পায়, নাইবা আমাৰ অসমত বাস কৰা বহুদিনৰ পৰা নেপালী জনগোষ্ঠীৰ নেপালী ভাষী ভাই বন্ধুৱেও এই ক্ষেত্ৰত আপোনাৰ নিজৰ মত দিব পাৰে। গতিকে মই বিষয়টো আপোনালোকৰ দৃষ্টিগোচৰ কৰিলোঁ।